নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, থাম্বনেইল চাই তোমালোকে গমে পাইছা মই কাৰ বিষয়ে ক'বলৈ আহিছোঁ। আজি ক'বলৈ ওলাইছোঁ অসমৰ বিশিষ্ট ব্যক্তি লাচিত বৰফুকনৰ বিষয়ে। তোমালোকে আগলৈ পাইছা আৰু ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা, ছাবস্ক্ৰাইব কৰি দিবা। বীৰ লাচিত বৰফুকন আছিল মোগলৰ বিৰুদ্ধে যুদ্ধ কৰা এজন মহান সেনাপতি। তেওঁৰ জন্ম হৈছিল 1622 চনৰ 24 নৱেম্বৰ তাৰিখে শিৱসাগৰ এক ৰাজকীয় পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰ আইদেউ। লাচিত বৰফুকন ৰাজকীয় পৰিয়ালত জন্ম হোৱাৰ বাবে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা নিজ গৃহত হৈছিল। নিজৰ বীৰত্ব আৰু কৰ্তব্য নিষ্ঠাৰ আদিৰ অনেক গুণৰ বলত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত আহোমৰ বৰ সেনাপতি আৰু বৰফুকনৰ খিতাপ পাইছিল। 1671 চনত আহোম সেনাৰ দ্বাৰা বিশাল মোগল সেনাৰ বাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই দিছিল। শৰাইঘাট যুদ্ধৰ বাবে গড় নিৰ্মাণৰ দায়িত্ব দিয়া মোমায়েকৰ কামত অৱহেলা কৰি শুই থকা দেখি লাচিত বৰফুকনে খঙতে তৰোৱাল দলোৱাই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। লাচিত দেহে কেহে খাটি 1667 চনত আহোমৰ সেনাবাহিনীক প্ৰশিক্ষণ দি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰি তুলিছিল। প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখে লাচিত বৰফুকন জন্ম জয়ন্তী উপলক্ষে তেওঁৰ বীৰত্ব আৰু অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। শৰাইঘাট যুদ্ধৰ পিছত 1672 চনত বীৰ লাচিত বৰফুকনৰ মৃত্যু হয়। লাচিত বৰফুকনৰ নিৰ্ভীকতা, স্পষ্টতা, সভ্যতা আৰু সাহসৰ প্ৰতি আমি সদায় চিৰকৃতজ্ঞ। তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে ভিডিঅ'বোৰ চোৱা, চেনেলটো ছাবস্ক্ৰাইব নকৰা, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। কিয়নো তোমালোকে ছাবস্ক্ৰাইব কৰিলে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মটিভেট পাওঁ আমি। আজিলৈকে এইখিনিয়ে।